এতিয়াৰে চন্দ্ৰলৈ উৰি উৰি কেনে ৰকেটৰ পিঠিতে কি মজা ৰকেটত উঠি দিছো এতিয়াৰে যাম অকল যাম একেবাৰে চন্দ্ৰত কেতিয়া সোনকালে যাব লাগিব ইফালে আৰু ভজ আৰু পুতলক থৈ আছো নহয় এই গাড়ীটো খোজ পালে সিহঁতক দেখা পালে আকৌ মাৰি পেলাব সোনকালে যাওঁ মই গৈছো এইটো ৰকেট বুজি পাইছা বহুত স্পীডত যাব কিন্তু ভালকে বহি থাকিবি পিছত ঠিক আছে বাজে যাম মই ভালকে বহিছো বলক আন্ধাৰতে কোটিপতি হৈ যাম বুজি পাইছা এই পটনহতে মোৰ আৰু মান সন্মান একেবাৰে ছুটি দিয়ে সিহঁতে বাৰ মোক আৰু যুদ্ধ খেলিব দিছে মই কি কৰিম মই এতিয়া আৰু মোৰ লাজ লাগিছে Oh my god অকল ধুস কৰি পৰি যাও ইমান শৰীৰটো দুৰ্বল হৈছে মোৰ কি হ'ব এতিয়া আৰু মই যুদ্ধত জিকিবই পৰা নাই পটনহতে তাত ইমান হতে ক'ৰ পৰা আহিলে মই একো বুজিব নাই এই পটনহত তহঁতে কিজানি কিবা এটা বস্তু পাইছা তাৰ কাৰণে তহঁতৰ তাত ইমান শক্তি আহি গৈছে আৰু মই ইমান দুৰ্বল হৈ গৈছো নাই এনেকুৱা মই কেতিয়াও খবৰ দিব নোৱাৰো মই কিবা এটা ব্যৱস্থা কৰিবই লাগিব ৰবা তহঁতে কিমান দূৰলৈ আগুৱাই যাবি এনেকে কেতিয়াও নোৱাৰিবি মোৰ লগত বুজি পাইছা মই আহি আছো অকল কৈ থাকো যাম আহি আছো কিন্তু গলে কি হব মই আৰু যুদ্ধত জিকিব পৰা নাই কি কৰিম এইটোৰ কাৰণে মই একোৱে বুজি পোৱা নাই মই Oh my god মোৰ আৰু এতিয়া মনত পৰিল মোৰ ইমান শক্তি কিয় কমি গৈছে এনেকে কিয় মোৰ আৰু শক্তি কমি আছে মোৰ এতিয়াহে মনত পৰিল মই এতিয়াহে গম পালো মই কিহৰ কাৰণে ইমান দুৰ্বল হৈ আছো মই এই অনামিকাৰ শৰীৰৰ কাৰণে চন্দ্ৰত আহি মোৰ আৰু দুৰ্বল হৈ আছো মই এই অনামিকাৰ শৰীৰ এতিয়া এৰি মোৰ আচল ৰূপত আহিব লাগিব এই অনামিকাৰ শৰীৰৰ কাৰণে এনে দুৰ্বল হৈ আছো মই ৰবা পটনহত তহঁতৰ এতিয়া আৰু খেল বাহিৰ কৰিম মই আহি আছো মোৰ আচল ৰূপত আহি আছো মই এই অনামিকাৰ শৰীৰটো একেবাৰে ডেমেজ হৈ গৈছে সেইকাৰণে আৰু শক্তি কমি গৈছে মোৰ এতিয়া আৰু মই আচল ৰূপত আহি যাওঁ আৰু মোৰ শক্তিখিনি গোটেইখিনি ঘূৰি আহিব আৰু মই গৈ কেনে এই পুতানো ভজনক এনেকে ধৰি কেনে সিহঁতৰ ৰক্ত চৰি খাম তাৰ পিছত মই পৃথিৱীলৈ ঘূৰি যাম এতিয়া আৰু মই আচল ৰূপত আহি গৈছো মোৰ শক্তিখিনি গোটেইখিনি ঘূৰি আহিব এতিয়া আৰু বহুত মজা কৰি পাৰ্টি কৰিম এই চন্দ্ৰত বুজি পাইছে না সকলোৱে মজাৰ পাৰ্টি হ'ব ৰক্ত দুজন আছে নহয় আৰু কি জানা আৰু দুটাক বিচাৰিলে মোৰ আৰু পাৰ্টিটো ডাঙৰে হৈ যাব দেখোন কিহে মজা কৰি পাৰ্টি কৰিম এই চন্দ্ৰত আজি মই কি মোৰ ভাল লাগিছে কিবা যেন এতিয়া চাম নহয় এই পটনহত আৰু বজনহতে কেনেকে আৰু যুদ্ধত জিকি যায় আৰু মই কেনেকে হাৰো এতিয়া চাম এতিয়া মোৰ গাত একেবাৰে সকলোখিনি শক্তি আহি গৈছে এতিয়া আৰু মোৰ লগত কোনেও নাপাৰে যুদ্ধত এতিয়া আৰু জিকিমে দুবাৰৰ মই যুদ্ধত হাৰি আহিলো এইবাৰ যদি মই যুদ্ধত হাৰিব লগা হয় তেনেহলে মোৰ আত্মহত্যা কৰিব লাগে পিছত একোৱে নাই এইবাৰ যুদ্ধত আৰু মোৰ জিকিবই লাগিব জিকিমেই মই মোৰ আৰু দৃঢ় বিশ্বাস আছে যে মই এই যুদ্ধত জিকিবই লাগিব মোৰ আৰু ৰক্ত খাবলৈ জিভাটো চল কৰি আছে কিমান দিন ধৰি আৰু মই এই ৰক্ত খাব পৰা নাই মোৰ জিভাটো কেনেকুৱা কথা পাতি আছে একোৱে খাব পৰা নাই মোৰ জিভাটোৱে ৰক্ত খাবলৈ কেনেকুৱা চল কৰি আছে অঞ্জলি ভয়ংকৰ অঞ্জলি মোৰ শুনো পটনহত এতিয়া তহঁতে মোৰ পেটত গুচি যাবি তহঁতৰ ৰক্তকেইটা মোৰ পেটত গুচি যাব মোৰ জিভাতে চল কৰি খাব তহঁতক এতিয়া সিহঁতক বন্দী বনাই লৈ আহো আৰু পাৰ্টিৰ ব্যৱস্থা কৰিব লাগে এতিয়া আৰু চন্দ্ৰ আঙাৰু চন্দ্ৰ আহি পালোৱে দেখোন পালোৱে আৰু অলপমান বল হিৰৰ খুনিটো চাব লাগিব নহয় মোৰ আৰু কেনেকুৱা মিছ কৰি আছো সেই হিৰবোৰৰ কথা সোনকালে বলক যাওঁ আহি পালোৱে এতিয়া আৰু এই পুতনহতে য'ত বহি আছে য'ত যুদ্ধ কৰিবলৈ সাজু হৈ আছে এতিয়া আৰু যুদ্ধ কৰিম ৰকেট ব্ৰেক লগাওক সন্মুখত কি এক ৰকেটৰ স্পীড কমাই দিয়ক এক্সিডেন্ট হৈ যাব আমি নাই পটন ইমান সোনকালে স্পীড কমাব নোৱাৰি এক্সিডেন্ট হ'বই আৰু মা এইটো কি হেক একেবাৰে এক্সিডেন্ট কৰি দিলে দেখোন এইটো এলিয়েন হয় নেকি মৰিলো এইটো ক'ৰ পৰা ৰকেট আহি মোক আৰু এক্সিডেন্ট কৰি মাৰি থৈ গ'ল ৰখি যা তহঁতে কোন হয় কিন্তু সোনকালে বল এর কি জানি একেবাৰে হাড়বোৰ ভাঙি যায় কোনে মোক আৰু এনেকে এক্সিডেন্ট কৰি থাকিলি আৰু চাই নেগিলি মই মৰি আছো না বাচি গৈছো মোৰ আৰু একেবাৰে হাড়বোৰ সকলোকেইটা ভাঙি গৈছে এতিয়া আৰু মোৰ আৰু যাদু লাগিছে এইবোৰ হাড়বোৰ জোৰা লগাব লাগে এতিয়া যাদু লাগি ক'ত আছে মোৰ এতিয়া আৰু মোৰ আৰু যাদু লাগিলে মোৰ ইমান হাড়বোৰ কিনি সোনকালে ভাল